সাংবাদিক ৰবীশ কুমাৰৰ এই উক্তিটোৰ কথা আজি মনত পৰিছে। কিছুমান সংগ্ৰামৰ লক্ষ্য বিজয় নহয়, বৰঞ্চ এইটো প্ৰতিষ্ঠা কৰা যে কোনোবা এজন হ'লেও ৰণথলীত আছিল, সংগ্ৰাম কৰিছিল। আজি 24 মে 2026, UPSC প্ৰিলিমছ পৰীক্ষাৰ দিন। মোৰ চতুৰ্থটো এটেম্প্ট। মনত কোনো আশা নাই, নিৰাশাও নাই। গতানুগতিকভাৱে পৰীক্ষা দিবলৈ গ'লোঁ, দিলোঁ, আহিলোঁ। প্ৰথমতে যেতিয়া প্ৰিপাৰেশ্যন আৰম্ভ কৰিছিলোঁ, ভাবিছিলোঁ এবছৰ বা দুবছৰতকৈ বেছি সময় নলগাওঁ। কিন্তু ক'ত, কেতিয়া, কেনেদৰে UPSC পঞ্চবাৰ্ষিক পৰিকল্পনা হৈ পৰিল ক'ব নোৱাৰোঁ। তাৰ মাজতে কৰ্মসংস্থাপনো পালোঁ। আৰু 2টা এটেম্প্ট বাকী আছে, সেই 2টাও দিম, কিন্তু কোনো আশা ৰাখি নহয়। UPSCৰ প্ৰিপাৰেশ্যনে বহুত কথা শিকায়। বয়সৰ লগে লগে আমাৰ আশা আকাংক্ষাবোৰো সলনি হয়। এয়াই জীৱন, সুখ, দুখ, ভাল, বেয়া সকলোবোৰ থাকে। আজি হাতত যিটো আছে তাকে লৈ সুখী হ'ব লাগিব। উত্তৰণৰ প্ৰচেষ্টাও কৰিব লাগিব। জীৱনৰ কঠিন সময়বোৰত আমি স্থিতপ্ৰজ্ঞ হ'ব পাৰিব লাগিব। বিলিয়ন ইয়াৰ্ছ অৱ ইভলিউশ্যনৰ টাইম স্কেলত আমাৰ প্ৰতিজনৰে ভাগত হয়তো মাত্ৰ 70 বা 80 বছৰ আছে। সেই সময়খিনিত আমি কিমান সময় সুখী থাকিলোঁ সেইটোহে মেটাৰ কৰে। কি পালোঁ বা কি নাপালোঁ সেইবোৰ নহয়। এণ্ড ইন দি এণ্ড ইট একচুৱেলি ডাজণ্ট ইভেন মেটাৰ।